চতিয়াত যুৱকৰ আত্মহত্যা ভিডিঅ' কলিঙৰ যোগেদি ব্লেকমেইলিং কৰি যুৱকক আত্মহত্যাৰ পথ বাছি লোৱাৰ অভিযোগ মঙলবাৰে নিশা চতিয়াৰ হাজাৰিমলৰ এজন যুৱকে নিজ বাসগৃহত চিপ লৈ আত্মহত্যাৰ পথ বাছি লয় জানিব পৰা মতে নয়নজ্যোতি বৰুৱাৰ মোবাইলত এক মেছেজ আহিছিল য'ত স্পষ্টভাৱে লিখা আছিল ধনখিনি নিদিলে ছ'চিয়েল মিডিয়াত ভিডিঅ' ভাইৰেল কৰি দিয়াৰ ভাবুকি সন্দেহ কৰা হৈছে যে নয়নজ্যোতিৰ মোবাইলত কোনো অজ্ঞাত ব্যক্তিয়ে ভিডিঅ' কল যোগে ব্লেকমেইল কৰি আত্মহত্যাৰ পথ বাছি ল'বলৈ বাধ্য কৰালে নেকি ইতিমধ্যে চতিয়া আৰক্ষী থানাত পৰিয়ালৰ লোকে এক গোচৰ ৰুজু কৰিছে সম্প্ৰতি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে এক প্ৰতিভাৱান যুৱকৰ এইদৰে আত্মহত্যাৰ ঘটনাটোক লৈ চতিয়াত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে নৱজ্যোতি বৰুৱা হয় তেওঁৰ ঘৰ ক'ত হাজাৰিমল চৰালা বৰুৱা চতিয়া কিমান মান বয়স হৈছে তাৰ 21 এজ হৈছে গতিকে কালি নিশা এইটো হৈছে আৰু হয় হয় কালি নিশা হৈছে গতিকে নিশা তেওঁ হেংগিং হৈ থকা অৱস্থাত পাইছে হেংগিং হৈ অৱস্থাত পাইছে তাৰপিছত দৰ্জা ভাঙি পেলাই উলিয়াবলগীয়া হৈছে আৰু এই মুহূৰ্তত এতিয়া কি কৰিব তেওঁ এতিয়া যিখিনি আমাৰ পষ্টমৰ্টেমৰ কাৰণে যিখিনি আছে সেইখিনি কাম কৰি পেলাই কি হয় ৰিপৰ্টটো হওক মোবাইলৰ যিটো আপোনালোকে মেছেজ এই মেছেজ সম্পৰ্কত আপোনালোকে আৰক্ষীক অৱগত কৰিছে নাই সেইটো জনোৱা হৈছে বাৰু হয় যিহেতু সেইটোৰ পৰাই হোৱা আমি সন্দেহ যিহেতু কৰিছে যে সেই মেছেজ এটা আহিছে কি বুলি লিখা আছিলে মেছেজটোত আপোনাৰ লিখা আছে মানে হিন্দীতে লিখা আছিলে আপোনাৰ কিবা বস্তু হেৰিয়াৰ কিবা ফুটেজ আছে ভিডিঅ' ফুটেজ হেৰি এইখিনি আপুনি মই ভাইৰেল কৰি দিম যদি ভাইৰেল কৰিব নালাগে ইমানটো এমাউণ্ট হেৰি কৰিছে আৰু এইটো কি হিন্দীত লিখা আছিল হিন্দীত লিখা আছে এইটো মানে বাহিৰৰ পৰা মেছেজটো আমাৰ স্ক্ৰীনশ্বট আছে বাৰু মেছেজ এটা প্ৰত্যক্ষ কৰিছে গতিকে এই মেছেজৰ পৰাই হ'ব পাৰে বুলি মানে কি এইটো ভিডিঅ' কলিঙত তেনেকুৱাই মেছেজ এটা মোৰ স্ক্ৰীনশ্বট আছে বাৰু হয় সেইটোৰ পৰাই হোৱা যোৱাকালি আপোনালোকে ল'ৰাজনক এনে পাইছিল নাই মই সন্ধিয়া যাওঁ সিহঁতৰ ঘৰলৈ সন্ধিয়া গৈছিলোঁ তেতিয়া ঠিকেই আছে মোৰ লগতে আছে মই ফাৰ্ম আছে ফাৰ্মত দানা পানী দিবলৈ সি মোৰ লগতে পানী চানী দিবলৈ সহায় কৰি দিছে তাৰপিছত মই আহিলোঁ তাৰ অলপ সময় পাছত এইটো কেছ শুনিলোঁ তেতিয়ালৈকে ঠিকেই আছে ঘটনাটো মানে আমিতো নাছিলোঁ ঘৰত তেতিয়া আমি হাজাৰিমলৰ পৰা গম পাইছোঁ যে ঘৰৰ ভিতৰত দৰ্জা মাৰি পেলাই ল'ৰাজন হেঙিং হৈছে তাৰপৰা মাকে কিয় দৰ্জা মাৰি লৈছে বুলি সুধিছে আৰু দেখিছে নায়েই তেতিয়া দৰ্জা ভাঙি পেলাই উলিয়াইছে হেঙিং হৈ গ'ল এইটো কেতিয়া এতিয়া 8:30 মানত কালি নিশা কালি নিশা মানে তাৰ মানে যিহেতু আত্মহত্যা কৰিছে বুলি আপোনালোকে গম পাইছে এতিয়া কাৰণটো কিবা গম পাইছে নেকি এতিয়ালৈকে কাৰণটো তেনেকৈ একো গম পোৱা নাই কিন্তু সেই মোবাইলৰ হেৰি হয় বুলি চাইবাৰ হেৰিয়াত কোৱাচোন কেনেকৈ হ'ব চতিয়াৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট আছাম টিভি